তো গাইজ মই এতিয়া আছোঁ গুৱাহাটী মহানগৰ মানে 6 মাইলত। খানাপাৰা হৈ আপুনি যদি ভিভান্তা হৈ আহি আপুনি 6 মাইল পাব। 6 মাইল হৈ পেলাই আপুনি গণেশগুৰি হৈ মেইন টাউনত যাব পাৰিব। কিন্তু ইয়াত এটা মই বিশেষ কাৰণত আহিছোঁ আৰু সেই কাৰণটো হৈছে ডাব নাৰিকল। কোনেও গম নোপোৱা এখন যুদ্ধ যুঁজি আছোঁ, কাৰণ মই কাম কৰিবলৈ এলাহ নকৰোঁ আৰু যি কৰি থাকোঁ সেইটো দেখাবলৈও লাজ নকৰোঁ। কিন্তু বিশেষ এটা কাৰণত ভিডিঅ' বনালোঁ। তো গাইজ গুৱাহাটীত এটা কথা চবেই জানে যে ইয়াত আমি 5 টকীয়া বস্তুটো 10 টকাত কিনিব লাগে আৰু 10 টকীয়া বস্তুটো 50 টকাত কিনিব লাগে। কিন্তু যেতিয়া আমি এই ডাব নাৰিকলবোৰ গাঁৱত মানুহৰ ঘৰে ঘৰে গৈ এই ৰ'দত ডাব পাৰি আনি 50-60 কিলোমিটাৰ আকৌ লাইন গাড়ীত আহি যেতিয়া গুৱাহাটী চহৰত এই ডাব নাৰিকলবোৰ বেচিবলৈ আহি যাওঁ, কিন্তু তেতিয়া আচলতে সেই ডাব নাৰিকলবোৰ মানুহে খাব বিচাৰে, কিন্তু তেতিয়া তেখেতলোকে ইমান বেছি বাৰ্গেনিং কৰে যিটো মানে সঁচাকৈ ভাবি আচৰিত লাগে। কিন্তু যদি আমি এখন দোকানত এটা ষ্ট্ৰিং খাব যাওঁ, তেতিয়া মানে 20 টকীয়া ষ্ট্ৰিংটো 25 টকা লয় বা 40 টকীয়া স্প্ৰাইটটো 45 টকা লয়। যেতিয়া 20 টকাৰ ষ্ট্ৰিংটো 25 টকা লয় বা 40 টকীয়া স্প্ৰাইটটো 45 টকা লয়, তেতিয়া কিন্তু আমি নুসুধোঁ যে 5 টকা কিয় বেছিকৈ লৈছে। কিন্তু যেতিয়া আমি সেই ডাব নাৰিকলবোৰ বেচিবলৈ আহোঁ, তেতিয়া কিন্তু গুৱাহাটী চহৰৰ গুৱাহাটী টাউনৰ মানুহবোৰৰ কাৰণে সেই 5 টকা বা 10 টকাটো বহুত বেছি মূল্যৱান হৈ যায়। আৰু সেয়েহে গুৱাহাটীৰ মানুহবোৰে আমাক 5 টকা 10 টকাৰ লগত কামুৰি থাকে। আৰু তেতিয়া এই গুৱাহাটী টাউনৰ মানুহে আমাৰ লগত ইমান বেছি বাৰ্গেনিং কৰে, তেতিয়া আমাৰ এনেকুৱা অনুভৱ হয় যেন তেখেতলোকক আমি লুটিহে খাবলৈ আহিছোঁ। 5 টকা বা 10 টকাৰ লগত ইমান বেছি বাৰ্গেনিং। আৰে ভাই, তেখেতলোকক যদি ভিডিঅ' চাই নকওঁ, গাঁৱৰ পৰা পাৰি আনি এই ৰ'দত আহি দিনটো মানুহ শুকাই সেই ৰ'দত আমি ৰাস্তাৰ তাপ, ওপৰৰ ৰ'দ ইফালে ৰাস্তাৰ তাপ, তাৰ ভিতৰতে আমি তেখেতলোকক ডাব খুৱাবলৈ আহোঁ। তেখেতলোকক আমি লুটি খাবলৈ নাহোঁ। ইমান বেছি বাৰ্গেনিং কৰে, এনেকুৱা লাগে যেন ডাব চাব নেবেচাকৈ, ডাব নাৰিকল নেবেচাকৈ ঘৰলৈহে উভতি যাম। কিন্তু কি কৰিম। তো গাইজ দিনটো টিকা ফটা ৰ'দত ইফালে ওপৰৰ পৰা আহিব সূৰ্যৰ তাপ আৰু ইফালে তলৰ পৰা আহিব পাকাৰ তাপ। তাৰ মাজত আমি গুৱাহাটীত এনেকৈ ডাব নাৰিকল বেচি থাকোঁ। কিন্তু সেই গুৱাহাটীত ইমান টকা থকা মানুহবোৰে যেতিয়া এই ডাঙৰ গাড়ীবিলাক লৈ আমাৰ ওচৰৰ পৰা ডাব নাৰিকল খাবলৈ আহে, তেতিয়া কিন্তু তেখেতলোকৰ সেই 10 টকা এটা ইমান বেছি মূল্য হৈ যায় যেন আমাৰ কেতিয়াবা নিজকে এনেকুৱা অনুভৱ হয় যেন তেখেতলোকক আমি লুটি পুৰি খাবলৈ আহিছোঁ। ইমান ডাঙৰ গাড়ী লৈ আহিব, তাতে তেল কিমান পোৰা গৈছে দিনটোত তাৰ হিচাপ নকৰে। কিন্তু সেই আমাৰ পৰা যেতিয়া সেই ডাব এটা কিনি খাব, তেতিয়া কিন্তু সেই 10 টকাটোৰ কথা চিন্তা কৰিব। আৰে বাবা, আমাৰোতো পেট আছে ন, পেটটো পুহিবৰ কাৰণেহে আমি আহোঁ। সেই ডাঙৰ বিল্ডিঙৰ তলত বহি পেলাই এনেকৈ বহি ডাব বেচি থাকোঁ। সেই কথাটো তেখেতলোকে অনুভৱ নকৰে। তেখেতলোকে সেই 10 টকা বা 5 টকাৰ লগত বাৰ্গেনিং কৰি আমাৰ পৰা ডাব নোখোৱাকৈ উভতি যায়।